নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ নাৰিকলৰ লাড়ু, যিটো একেবাৰে সহজ হয়। দেখোঁতে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে লাড়ুকেইটা কিমান মিহি আৰু গোল হৈছে। এতিয়া আহকচোন চাওঁ মই কেনেধৰণে বনাইছোঁ। এতিয়া মই ইয়াত নাৰিকল দুটা লৈছোঁ আৰু সৰু সৰু কাটি লৈছোঁ আৰু নাৰিকলৰ কলা অংশখিনি কাটি পেলাইছোঁ আৰু এতিয়া মিক্সিত দি গুড়া কৰি ল'ম। এয়া দুটা নাৰিকল মোৰ পিছা হৈ গ'ল। এইদৰে মই দুটা নাৰিকল লৈছিলোঁ, সেইকাৰণে মই 2 কাপ চেনি দিছোঁ। এতিয়া দেখিছে খুব ভালদৰে সানি লৈছোঁ। যিমান পাৰে মুঠি ল'ব আৰু মুঠি মুঠি চাব, এনেদৰে পানী ওলোৱা দৰে হৈ যায়। সিমানে চেনিখিনি তাৰ লগত মিহলি হৈ যাবলৈ দিব লাগে। ইয়াত মই গাখীৰ এড কৰিম আৰু গাখীৰখিনি মই আধা কাপ লৈছোঁ আৰু গাখীৰ দিয়াৰ পিছত হাতেৰে গোটেইখিনি সানি লৈছোঁ আৰু এবাৰ মিক্সিত গুড়া কৰি লৈছোঁ। এতিয়া পুনৰ গাখীৰ দিয়াৰ পিছত গোটেইখিনি মই পিচি ল'লোঁ। এতিয়া কেৰাহী এখনত নাৰিকলখিনি দি দিছোঁ, কিন্তু গেছটো এতিয়ালৈ অন কৰা নাই। এতিয়া গেছটো অন কৰি একেবাৰে কম ফ্লেমত কৰি লৈছোঁ। নাৰিকলখিনি ভাজি ল'ম। এনেদৰে লৰাই লৰাই ভাজি থাকিব লাগিব কম জুইত। এইদৰে ভাজি আছোঁ। যিমান পাৰে হেতাখনেৰে লৰাই থাকিব লাগিব, নহ'লে অলপ ছাইডৰ ফালে লাগি গ'লে ৰংচোৱা হৈ যাব পাৰে। এতিয়া দেখিছে লাহে লাহে পানীখিনি শুকাই আহিছে আৰু অলপ শব্দ এটা হৈ থাকে আৰু আঠা আঠা ভাৱ এটা আহে। যিমানে পানীখিনি শুকাই আহিব, এতিয়া দেখিছে শুকাই আহিছে আৰু এচামুচ মই ইলাইচি দিছোঁ। ইলাইচি দিলে গোন্ধটো খুব ধুনীয়া হয়। ইমানে শুকাই গৈ আছে, আঠা আঠা হৈ গৈছে, সেইকাৰণে হাতখনেৰে ধৰিবলৈ কষ্ট হয় আৰু সেইকাৰণে আপোনালোকে হেতাখন ধৰোঁতে কাপোৰ এখন লৈ ল'ব। এতিয়া মোৰ নাৰিকলখিনি ভজা হৈ গৈছে আৰু মই 45 মিনিট ভাজি লৈছিলোঁ। এনেদৰে এটা লাড়ু বনাই লৈছোঁ। দেখিছে নহয় ইমান ধুনীয়াকৈ লাড়ুটো হৈছে। এতিয়া গেছটো অফ কৰি লৈছোঁ আৰু কেৰাহীখন নমাই লাড়ুকেইটা এইদৰে বনাই ল'ম। আৰু এটা লাড়ু বনাই দেখাইছোঁ। এয়া গোটেই কেইটা লাড়ু বনাই ল'লোঁ। আপোনালোকে এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল হ'বই। যদি ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।